নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। বহুত দিন পেপাৰ ভিডিঅ' দিয়া নাই, বহুত কমেণ্ট আহি আছে পেপাৰ ভিডিঅ' লাগে। সেয়েহে আজি আপোনালোকৰ আগলৈ এতিয়া সৰু পেপাৰ ভিডিঅ' আগবঢ়াবলৈ আহিলোঁ। ভিডিঅ'টো কেনেকুৱা হৈছে জনাব আপোনালোকে। কিবা যদি বুজি পোৱা নাই যোগাযোগ কৰিব মোৰ লগত। ইনষ্টাগ্ৰামৰ আপোনালোকক লিংক দি দিছোঁ, ইনষ্টাগ্ৰামত গৈ মোৰ লগত পোনপটীয়াকৈ কথা পাতিব পাৰিব। তেন্তে পলম নকৰোঁ নে কি কয়, আহক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বন্ধুসকল, আজি আপোনালোকক এটা নতুন পেপাৰকলি মই আপোনালোকক শিকাবলৈ লৈছোঁ। পেপাৰকলিটো কি প্ৰথমতে এবাৰ বজাই শুনাই দিছোঁ দেই। বন্ধুসকল, কথা হ'ল কি, এই পেপাৰকলিটো বজোৱাৰ আগতে আপোনালোকে প্ৰথম এয়া অকণমান আপোনালোকে নিজেই ভাবি ল'ব লাগিব। এই পেপাৰকলিটো এটা সুৰ দি লৈছোঁ বা গানৰ আকাৰে বনাই লওঁ, তেতিয়া কি কৰিব লাগিব বাৰু? ময়ো ভালকৈ নাজানো সেইটো, গতিকে মই এনেই অনুমানতে বজাওঁ, তথাপিও কৈছোঁ। দে দে দা 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 দি দা 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 দি দা দি দা দি দা দা da 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 di da 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 di da di da di da da de de da 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 di da da de de da 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 di da 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 di da di da 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 di da di da 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 এই কোৱা শৈলীটো চবেই বেলেগ বেলেগ। চবেই কিছুমানে ধৰি লওক তেহে টি 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 লো লো টি 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 লো তেহে টি তেহে টি তেহে টি 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 লো তেহে টি 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 লো লো টি 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 লো তেহে টি তেহে টি তেহে টি 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 লো ঐ তেহে টি 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 লো তেহে টি 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 লো লো টি 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 লো তেহে টি টি লো লো টি টি লো লো টি ব্লম 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 লো টি ব্লম 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 ব্লম। চবে তেনেকৈ আপোনালোকে ভাবি ল'ব পাৰে। মই সেইকাৰণে দাদা দাদা কৈছোঁ, কাৰণ যিহেতু নতুন শিকোঁতে দাদা দাদা শব্দটো গান হওক কিবা হওক দা 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 এনেকৈ কৈ আমি কিছুমান পটকৈ নতুন শিকাখিনি ভাবোঁ। সেইকাৰণে মই দাদা দাদা ক'লোঁ। এতিয়া দা 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 দি দা 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 দি দা দি দা দি দা দা সেইটো শিকোঁ ন। দা 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 দি দা 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 দি দা দি দা দি দা দা এতিয়া আপোনালোকে 8 নম্বৰটা হৈছে দেই। বস্তুটো মন কৰিব। দা 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 দি দা 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 দি দা দি দা দি দা দা এইটো এটা বস্তুকে দুবাৰ ৰিপিট কৰিব লাগিব। এতিয়া সেই বস্তুটো কৰিবলৈ হ'লে আপোনালোকে আঙুলিকেইটা কেনেকৈ জানিব চাব দেই। এফালৰ পৰা হিচাপ কৰক আপোনালোকে 1 2 3 4 4টা ফুটাত দেখিছেনে? 4টা আঙুলি ধৰিলোঁ। এই প্ৰথম আঙুলিটো 3বাৰ মাৰিব লাগিব। এইটো ফুৱাই ল'লে, বন্ধ কৰি ফুৱাই ল'লে। 3বাৰ হ'ল। 4 নম্বৰবাৰ দে দা 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 এই 3বাৰ হ'ল নহয়। 4বাৰ পিছত 3বাৰ পিছত 4 নম্বৰবাৰত কি ক'লোঁ? 4 নম্বৰবাৰত এইটো জপাই দিব। এই 4 নম্বৰ আঙুলিটো 4 নম্বৰবাৰত জপাই দিব। এই বাকী 2টা দাঙি দিব। এইটো এই আঙুলিটো 3বাৰ হ'ল। 4 নম্বৰবাৰত এই আঙুলিটো এনেকৈ মাৰি এই 2টা দাঙি দিব। 5 নম্বৰবাৰত 6 7 1 2 3 হ'ল। 4 5 6 7 8 দেখিলে? এই গোটেই আঙুলিকেইটা আপোনালোকে এনেকৈ হিচাপ কৰি ল'ব, তেতিয়া হৈ যাব।
কিবা এটা খাইছিলোঁ বুজি পাইছে এডোখৰলৈকে বুজাই দিলোঁ 3 বাৰ 4 5 6 7 8 হ'ল দা 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 দি দা দা হৈ গ'ল 8 বাৰ দা দি দা দি দা দি দা দা এইটো দুবাৰ মাৰি 3 নম্বৰ দাঙি দিব বুজি পাইছে দেখিলে এইটো দুবাৰ মাৰি এইটো দাঙি দিলে দা দি দা দি দা দি লাষ্টত এইটো দুবাৰ মাৰি দিব গোটেইকেইটা আঙুলি জপাই লৈ দেখিলে এতিয়া এইটো দুবাৰ বজাব লাগিব দুবাৰ হৈ গ'ল না 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 দি দা 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 দি দা দি দা দি দা 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 দি দা 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 দি দা দি দা দি দা দা তাৰপৰা এতিয়া পিছৰ কুটলৈ যাব লাগিব নহয় দা 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 দি দা 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 দি দা 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 দি দা দি দা 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 দি দা দি দা 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 এইটো এটা সম্পূৰ্ণ কলি হৈ গ'ল এতিয়া পিছৰখিনি কেনেকৈ বজাব আপোনালোকে এই প্ৰথমখিনি দুইখিনি শুনিছে নহয় লাষ্টৰখিনি বজাব লাগিব প্ৰথমখিনি যিটো বজাইছিলোঁ দুবাৰ বজাইছিলোঁ যে দা 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 দি দা 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 দি দা দি দা দি দা দা এই ছেকেণ্ড কলটো দা দি দা দি দা দি দা নালাগে দা 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 দি দা দা আকৌ লগে লগে দা 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 দি দা দা প্ৰথম ভাগিত বজোৱা দা দি দা দি দা দি দাটো এই ছেকেণ্ড ভাগিও লাষ্টত খাব এতিয়া আপোনালোকে চাব দেই দা 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 দি দা 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 দি দা 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 দেখিলে কলিটো ঘূৰাই পকাই একেটাই হয় যাওক বুজি পালে অনলাইনত মানে কি এনেকৈ ভিডিঅ' মাধ্যমেৰে যোনে তোনে ঢেৰ ক'ব পাৰে পেপাৰ টিউটৰিয়েল কিবা কয় ভিডিঅ' মাধ্যমে ইমানো সহজ নহয় বস্তুটো বুজোৱা জাষ্ট এটা কলি আভাস দিব পাৰি সেইকাৰণে মই আগৰ ভিডিঅ'টো কৈছোঁ এই কলিটো এটা আভাস দিলোঁ আপোনালোকে চেষ্টা কৰি চাব আঙুলিকেইটা কেনেকৈ 3 বাৰ দাঙিব লাগে কি কৰিব লাগে আপোনালোকে মনোযোগ দি চাব লাগিব ভিডিঅ'টো চালে মানে বুজি পাব মই প্ৰথমতে কৈছোঁ যে এইটো যদি দাঙিব পাৰে এইটো যদি বুজি পাইছে আঙুলিকেইটা দঙাটো গোটেই সম্পূৰ্ণ কলটো আপোনালোকে উলিয়াই ল'ব পাৰিব সেইটো এটা দাঙিলে তাৰপৰা এইটো দুবাৰ কণ্টিনিউ এনেকৈ মাৰি এইটো দাঙি দিলে দা দি দা দি দা দি দা দা দেখিলে গতিকে আপোনালোকে যদি অনলাইনত পেপাৰ শিকিবলৈ বিচাৰে এনেকুৱাকৈ পাব আৰু যদি মানে ডাইৰেক্ট বোলে লাইভ শিকিলে মানে বস্তুটো একদম আঙুলিত ধৰি ধৰি শিকাই দিব পৰা হয় ভিডিঅ' মাধ্যমে ইমান ধুনীয়াকৈ মানে নোৱাৰি দেখাব তথাপিতো মই যিমানখিনি পাওঁ আপোনালোকক চেষ্টা কৰিলে কলিটো বজাই চাব যদি কিবা বুজি পোৱা নাই মই পুনৰ কৈছোঁ ডেছক্ৰিপশ্যনটো চাব পাৰে ইনষ্টাগ্ৰামৰ লিংক আছে স্ক্ৰীণতো দেখি আছে মোৰ ইনষ্টাগ্ৰাম আইডি তাতে ফ'ল' কৰি তাত মোক পোনপটীয়াকৈ কথা পাতিব পাৰিব গতিকে ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকওঁ গতিকে পুনৰ এটা নতুন ভিডিঅ' আপোনালোকক লগ পাম আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ নে কি কয় লাষ্টত পেপাৰ কলিটা দি দিওঁ দেই